সেয়া আঠমঙলা খোৱা পৰ্ব। মাৰ ঘৰলৈ ওলাইছোঁ ঘৰৰ পৰা মাজুলী। আমি এতিয়া অফলামুখ হৈ যাম নিমাতী ঘাটলৈ। এয়া হৈছে আমি অফলামুখৰ পৰা আহিলোঁ। অহাৰ সেইটো টাইমত ভিডিঅ' কৰিবলৈ অলপ দিগদাৰ হ'ল, লৰালৰি হ'ল। এতিয়া মই নিমাতী ঘাটৰ যিটো দৃশ্য সেইটো দেখাইছোঁ আপোনালোকক। সেয়া ফেৰী মই অকণমান আগত আহিলেও মানুহখিনি নামি আছে। এতিয়া আমি যাম ঘৰলৈ যোৰহাট হৈ। এতিয়া আমি সেইখন গাড়ীত যাম। তাৰ আগত আমি বাইকত আহিছিলোঁ। সকালে মধুনাথের পূজা করি, ভোলানাথের আশীর্বাদে হবই তোর জড়ি। সকালে মধুনাথের পূজা করি, ভোলানাথের আশীর্বাদ। Kabarnya rola apa pun dikit aku itu. Bagus kok bu. নিউজ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এইটো দৃশ্য দেখিছে, মই আহিছোঁ আঠমঙলা মাৰ ঘৰলৈ আৰু এতিয়া আছোঁ মই যোৰহাটত। এতিয়া মই গোলাঘাট যাম। ঘপককৈ আহিবলগীয়া হ'ল নিয়মটো কৰিবলৈ। মোকে আৰু এটা দিন আছিলে কাৰণে। কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু মই কোন জেগালৈ বিয়া হৈছোঁ আপোনালোকক কৈ দিছোঁ। মই মাজুলীলৈ বিয়া হৈছোঁ আৰু তাৰ পৰিৱেশটো ইমান ধুনীয়া। আৰু মই ফাৰ্ষ্ট টাইম তালৈ গৈছোঁ, আগত মই যোৱা নাছিলোঁ। আৰু আপোনালোকক দেখাই থাকিম। সকলোৱে মোৰ ভিডিঅ'খিনি আদৰি ল'ব বুলি আশা ৰাখিছোঁ। মই অকল আৰু মোৰ হাজবেণ্ডহে আহিছোঁ। মানে আমাৰ সিদ্ধান্তটো ঘপককৈ হ'ল, যিহেতু ফাগুনৰ মাহ আৰু নায়েই। চ' দুইজন তেনেকৈ আহিলোঁ আৰু আমি আছোঁ এতিয়া যোৰহাটত। যোৰহাট গড়আলিত আছোঁ আৰু এতিয়া ঘৰ যাম। আমি ঘৰ আহি পালোহি। এয়া দৌৰিছে আমাৰ আইতাই দৌৰিছে। আমি কিমান নাজানো আৰু যি পাৰিছোঁ, যি জানিছোঁ তাকে কৰিছোঁ। আমাৰতো এটা নাই দুজনকে কৰিছে। ইয়াতে দিনকে থওঁতে অনেকখিনি অপৰাধৰ পৰা কৰিব পৰা নজনা কৰিব। এই ল'ৰা ছোৱালীহালক ওপৰলৈ কৰিলে যেন চৰকাৰ তেওঁলোকৰ আগন্তুক জীৱনত যাতে অসমখিনি দূৰ হৈ পৰমেশ্বৰে মঙ্গল কল্যাণে ৰক্ষা কৰি যুগ্ম জীৱনটো সুখময় হওক, মংগলময় হওক, উন্নতি বিধান কৰি ভগৱান বা তেওঁলোকৰ শৰীৰকে ৰক্ষা কৰি
এইদৰে প্ৰভু ভগৱন্তৰ পিতৃ মাতৃৰ সঞ্চিত ধৰ্ম অক্ষুণ্ণ ৰাখি প্ৰভু ভগৱন্তৰ চৰণত সাহায্য কৰি থাকিবলৈ যেনে ভক্তি দি ভক্তিৰ পাত্ৰ কৰি কোনো প্ৰমাদ বিপদৰ ভাগি নকৰি যেন প্ৰভু ভগৱন্তই তেখেতৰ সুদৰ্শন চক্ৰৰে তেওঁলোকক ৰক্ষা কৰি গোটেই জীৱনটো এই কামনা প্ৰাৰ্থনা কৰোঁ। আঠমঙলা খাইহি আমি সেইদিনা 13 তাৰিখে থাকি দিলোঁ, গোলাঘাটতে থাকি দিলোঁ। তাৰ পিছদিনাখন আমি আকৌ আহিছোঁ, এয়া আমাৰ নিমাতীঘাটলৈ আহিছোঁ আমি দুয়ো। এতিয়া যাম আমি মাজুলী। ইয়াতে ভিডিঅ'টো সামৰিছোঁ। আপোনালোক সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ। বাই বাই।